तामुलपुरनि दाब दाब जायगायाव लामा लुफुंनो अन्थाइ खाम्फा बेखेवदों CEM प्रमोद बर'आ। बिटिआर हालामखौ जौगाथायनि लामाजों दावगालांहोनो तामुलपुरनि दाब दाब जायगायावनो फाखानि लामा लुफुंनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमोद बर'आ अन्थाइ खाम्फा बेखेवना होयो। गिबि मन्थ्रि जौगाथाय फाक्का लामा लुफुंनाय बिथांखि RIDFनि गेजेरजों फाक्का लामा मावफुंनो तामुलपुरनि आंगारखाटा आरो बगाजुलियाव MLA जलेन दैमारी, EM धर्मनारायण दास, MCLA बिजितगोरा नार्जारी आरो मन्टु बर'नि नुजाथिनायाव बे लामाखौ बेखेवनाय जायो। बगाजुलिनि तेलाइस्रि बाजार टार्निंआव अन्थाइ खाम्फा बेखेवनानै CEM प्रमोद बर'आ बुंथियोदि राइजोफोरनि दाबि खालामनाय बायदियै बेखौ मावफुंनो थाखाय अन्थाइ खाम्फाखौ गायसनो आरो बिटिआरआव साख्रिनि फोसावथायखौ थाबैनो होसिगोन होनना बुंथिबावो। बेजों लोगोसेनो तामुलपुर बियाबनि MLA जलेन दैमारिया BPF सरकारनि हेंथायै गोख्रों सोंखारियो। थांनाय 17 बोसोराव बगाजुलि हालामाव BPF सरकारा जेबो रोखोमनि खामानि मावाखै। नाथाय बे खेबाव UPPL आरो BJP दोलोनि जथायै सरकार दाफुंनायनि उनाव जौगाथायनि खामानिफोरखौ फारियै मावलांगासिनो दं होनना बुंथियो। আজি দাৰাংগাজুলি সমষ্টি আৰু তামুলপুৰ এছেম্বলি কনষ্টিটুৱেঞ্চি অন্তৰ্গত আঙাৰকাটা অঞ্চলত 3টা ৰাস্তা আৰু বগাজুলি অঞ্চলত ইমান বছৰৰ পৰাই ৰাইজৰ এটা দাবী আছিলে, এটা ৰাস্তা আধাৰশিলা ইয়াত স্থাপন কৰা হৈছে আৰু এই 4টা ৰাস্তা অতি শীঘ্ৰে নিৰ্মাণ হ'ব। কুমাৰীকাটা অঞ্চল আৰু দাৰাংগাজুলি অঞ্চল, এই অঞ্চলটো আমাৰ সীমামূৰীয়া অঞ্চল, সেইকাৰণে আগতে বহুত বছৰ নেগলেক্ট হৈ আছিলে, কিন্তু লাহে লাহেকৈ এতিয়া UPPL BJP চৰকাৰ অহাৰ পিছত এই অঞ্চলত বহুতখিনি কাম হৈছে আৰু এই এটা বছৰতে প্ৰায় এই অঞ্চলত 20 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'বলৈ গৈ আছে আৰু ইয়াতে ভেটেনাৰী কলেজ নিৰ্মাণ হ'ব। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কুমাৰীকাটা অঞ্চলত হ'বলৈ গৈ আছে আৰু ভূটানৰ যিটো বাণিজ্যিক দিশটো লক্ষ্য ৰাখি এই অঞ্চলত আমি বিভিন্ন কাম কাজ হাতত ল'বলৈ আমি চিন্তা চৰ্চা কৰা হৈছে। TCত আমাৰ মুঠ 4,000ৰ পৰা 5,000 খালী পদ আছে। এই পদবিলাক পৰ্যায়ক্ৰমে আমি ইণ্টাৰভিউ লৈ পেলাই ইণ্টাৰভিউৰ প্ৰক্ৰিয়া কৰি পেলাই আমি এপইণ্টমেণ্ট দি যাম। শিক্ষকটোতো আমাৰ 1200 ইতিমধ্যে SIO পাব লগা আছে আৰু 300তকৈ অধিক আৰু ভেকেণ্ট হৈছে, সেইখিনিও আমি SIO পালে চব এপইণ্টমেণ্ট দি যাম। কি কৈছে? নাই নাই, কণ্ট্ৰেকচুৱেলৰ কথা আমি এতিয়ালৈকে ভবা নাই। যিখিনি ভেকেণ্ট পষ্ট আছে সেইখিনি আমি এপইণ্টমেণ্ট দিম। গৰিব নিৰ্মাণ আঁচনিৰ জৰিয়তে আজি আমি 10 কিলোমিটাৰ ৰাস্তা শুভাৰম্ভ কৰিলোঁ। ইয়াৰ কাৰণে মই অসমৰ সবচে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। তামুলপুৰবাসীৰ হৈ তেখেতে তামুলপুৰ সমষ্টিখন যথেষ্টখিনি মৰম কৰে আৰু ভৱিষ্যতো কৰি যাব বুলি আমাৰ বিশ্বাস আছে। তো আজি আমি 17 বছৰ কোনো এই অঞ্চলত তেনেকুৱা পকী ৰাস্তা হোৱা নাছিলে। আমাৰ আংগাৰগাটা এলেকা হওক, এইটোত কেতিয়াও তাৰমানে ৰাইজে পকী ৰাস্তা দেখা নাই। যোৱা 17 বছৰ চৰকাৰত আছিলে, তথাপিও এই চৰকাৰবিলাকে ইয়াত ৰাইজৰ যিখিনি অসুবিধা, এই অসুবিধাবিলাক সমাধান কৰাৰ কাৰণে কেতিয়াও কাম কৰা নাই। আমাৰ বগাজুলি অঞ্চল, ইয়াতেও কোনো ৰাজনীতিক নেতা বহুত আহিল আৰু গ'ল, আমাৰ বহুত ইয়াত বিধায়ক হৈ গ'ল, কিন্তু তেওঁসকলে ইয়াত যে ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ অসুবিধাবিলাক সমাধান কৰাৰ কাৰণে কাম কৰিব লাগে, এইটো কেতিয়াও কৰা নাই। গতিকে ইয়াত কোনো ৰাস্তা ঘাট আমি দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু আমাৰ BJP UPPLৰ যি এলায়েন্স চৰকাৰ, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি ইয়াত এবাৰ RIDFৰ পৰা আমি 10 কিলোমিটাৰ ৰাস্তা এই দুটা ঠাইত দিছোঁ আৰু এইটো আজি আমি শুভাৰম্ভ কৰিলোঁ। বহুত ধুনীয়া ৰাস্তা, গতিকে ৰাইজৰ যথেষ্টখিনি ভাল পাইছে আৰু ৰাইজে মৰম দিছে। গতিকে আৰু আমাৰ বহুত ৰাস্তা তেনেকুৱা উদ্বোধন কৰিব লগা আছে। প্ৰায় আমি তামুলপুৰ সমষ্টিত 50 কিলোমিটাৰৰ অধিক ৰাস্তা আমি এই বছৰ সম্পন্ন কৰিব পাৰিম। যোৱা 17 বছৰ বিটিআৰত হাগ্ৰামাই চৰকাৰ চলাইছিল। গতিকে হাগ্ৰামাই চৰকাৰ চলাই মানুহৰ গাঁৱে গাঁৱে আমাৰ তামুলপুৰ সমষ্টিখন তেখেতে যথেষ্টখিনি
আমাক কি কৈছে মাহী আয়ৰ চকুৰে চাইছে বহুত অঞ্চলত এতিয়াও ৰাস্তা ঘাট হোৱা নাই কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্ব লোৱাৰ পিছত বিটিআৰৰ ইয়াত বহুতখিনি তামোলপুৰ সমষ্টি ক'ব লাগিব বহুত ৰাস্তা আজি আমি আৰম্ভ কৰিব পাৰিছোঁ আৰু বহুত সম্পন্ন হৈছে গতিকে বহুত অঞ্চলত এতিয়াও ৰাস্তা ঘাট নাই গতিকে এই ৰাস্তা ঘাটবিলাক বনোৱাৰ কাৰণে আমাৰ পৰিকল্পনা প্ৰস্তুত আমি কৰিছোঁ আৰু পৰৱৰ্তী সময়ত এই ৰাস্তাবিলাক পকীকৰণ কৰা হ'ব